মৰ্নিং গাইজ, আজি পথাৰলৈ ওলাই আহিলোঁ। ৰাতিপুৱাই আপোনালোককো দেখাম কি কৰিবলৈ আহিছোঁ। ৰাতিপুৱাই বাৰীলৈ চাই থাকক ভিডিঅ'টো। গাইজ, বাৰীত কেইজোপামান কেৰেলা আছে। মানে বাৰীখন বৰ্তমান মোৰ নহয়, বেলেগ মানুহ এজনৰ। আমি কাম কৰি আছোঁ। এই কেৰেলা কেইজোপামান আছে, মানে কি খাবলৈ কৰিবলৈ হয় আৰু। কেৰেলা এইকেইটা পালোঁ, এপোৱামান হৈ যাব, ভাজি হৈ যাব ধুনীয়াকৈ। মানে গাইজ, বাৰীত কি কি আছে আপোনালোকক এতিয়ালৈকে মই দেখুওৱা নাই, আৰু দেখুৱাম, আপোনালোকে চাই থাকক। अभी मजा आएगा ना भिड़ो। এইটো ছাগলী খোৱা ঘাঁহ এজোপা, আৰু এইটো কালাৰটো বেলেগ আৰু এইটো কালাৰটো বেলেগ। আৰু লাগিব ইয়াক ছাগলী ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাৰ 4-5 মাহমান লাগি যাব। ইয়াৰো লাগিব, ডাঙৰ হ'ব লাগিব। গছকেইজোপা চব সৰু সৰু হৈ আছে। এতিয়া মাটি দিয়া আছে, গুৰিত চব অলপ চপাই দিয়া হৈছে। ৰোৱাবাৰ মাটি চপোৱা নাই, চব চপাই দিয়া হ'ল। চব মাজে মাজে এই তামোল পুলিও আছে, কলপুলি, মানে এনেকৈ ৰোৱা হৈছে। বাৰীখন কিমান ডাঙৰ আপোনালোকে অনুমান কৰি মেছেজ কৰিব, কিমান ডাঙৰ হ'ব।